এয়া চাওক আমাৰ ঘৰৰ পিছফালে নদীখন আছে আৰু নদীখন একেবাৰে পানীৰে বৰ হৈ গৈছে প্ৰায় আৰু গতিকে এই নদীতে মাছ মাৰিবলৈ যাওঁ আপোনালোকে মাৰে নাইবা গম নাপাওঁ দেই পিছফালে আমাৰ ঘৰখন এইখন আৰু ঘৰখনৰ পিছফালে থকা নদীখনতে আজি মাছ মাৰিবলৈ যাওঁ বতৰ ফাইদাটোতো উঠাবই লাগিব যিমান বৰষুণ হ'ল আৰু বহুদিন পাছত ইউটিউব চেনেলত নতুনকৈ অহা নাই যদি বহুদিন পাছত আহিছোঁ গতিকে পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু জনাব আমাৰ ভিডিঅ'টো কেনেকুৱা লাগে আৰু ফাইনেলি আমি লোকেশ্যনত পাই গ'লোঁ প্ৰায় আৰু নামি যাম তলৰ ফালে আৰু বৰষুণ একদম পিছল হৈ আছে যদি অকণমান পিছলি যায় ডাইৰেক্ট পানীত গৈ পৰিম দেখুৱাই লওঁ আপোনালোকক ন ক'ত নামিম মই সৌটো জাল পাতি থৈ দিছোঁ আৰু জালত মাছ ধৰিম এতিয়া ৰাতিপুৱা 1 কেজিমান পালোঁ দিয়ক আকৌ এতিয়া 1 কেজিমান পালে পূৰা শুকাই থৈ দিম দুদিন পাছত খাবলৈ ভাল হ'ব আৰু এইখন ব্ৰিজ আছে একেবাৰে পানীৰে বুৰ গৈছে আৰু নদীখন গোটেই প্ৰথমতে চাওঁ আৰু উঠে নে নুঠে নে কি আৰু আমি প্ৰথম টানটো দিবলৈ ওলালোহি এয়া প্ৰথমবাৰ উঠাবলৈ চাওঁ কি উঠিছে ন এই আহিছে কি আহিছে চাব দেই আপোনালোক পুঠি খলিহনা মোৱা মাছ আহিছে আৰু ভুটীয়া এনেকৈ লাহে লাহে আহি থাকিলে হৈ যাব 1 কেজিমান পালে হ'ল আৰু ডাঙৰকৈ এটা পাই যাম লাষ্টত পূৰা হ'ব পৰিৱেশটো চাওক আপোনালোকে বাৰু বৰষুণ খুবকৈ পৰি আছে ছটাটো ধৰি আছে এইফালে হ'লেও বৰষুণত তিতি গৈছোঁ প্ৰায় এতিয়া মাছ ৰাতিপুৱা পালোঁ যদিও এতিয়া বা কি হয় অকণমান টাইমো হৈ গ'ল ন পাই থাকিম ন লাহে লাহে একো নাই আৰু চাওক না এইবাৰ আপোনালোকক দেখুৱাই দিওঁ এইবাৰ কি আহে গেৰাণ্টি নাই দেই আহি যা কাম নহ'ল দেই বাৰু ৰাতিপুৱা ইমান মাছ আহে কিন্তু এতিয়া আহিবলৈ নামেই নাই ৰাতিপুৱা লগে লগে 1 কেজিমান হৈ যায় আৰু টাইম হৈ গ'ল ন জোৰ কাম নাই ধৰ जो भी आया रखने का छोड़ने का नहीं ভাইটিয়ে মাৰি আছে বৰষুণৰ বাবে গোটেই নদীটো পানী হৈ গ'ল সবা দলং আপোনালোকে কি কয় মঙলদৈ য'ত যায় গুৱাহাটী যাব পাৰিব আৰু নৌকা বনালৈ এইখন নদীত নামি গ'লোঁ পূৰা গৈ পাব ব্ৰহ্মপুত্ৰত এইবিলাক আমাৰ কলগছ উটুৱাই দিলে বহুতখিনি আৰু এইখিনি আছে আৰু বৰষুণৰ মাজত ছটালৈ এনেকৈ মাছ মৰা মজাটোৱে বেলেগ হয় নাই আৰু মাজে মাজে তিতিও গৈছোঁ অকণমান পানী দেখিবলৈ পাইছে আপোনালোকে আৰু পিছফালে মোৰ গোটেই পানী হৈ গ'ল নদীখন পূৰা ফুল হৈ গ'ল এনে গুৱাহাটীখন বুৰি যোৱা নাই আমাৰ এইফালৰ পানীখিনি গৈহে গুৱাহাটীখন ফুল হৈ গ'ল ন ব্ৰহ্মপুত্ৰত পৰি ভাইটি এতিয়া ছুটি ল'ব আকৌ মই ফিল্ডত আহি গ'লোঁ এইবাৰ পূৰা মই মাৰিম চাওঁ মোৰ কপালত কি আছে ডাঙৰ উঠিব লাগিব তেতিয়াহে কাম হ'ব হয় নাই ডাঙৰ উঠাবই লাগিব যেনেকৈ নহওক এইবাৰ পূৰা কমল কাঠৰ পোৱালি এটা আহিছে এইটো কমল কাঠ আমি কমল কাঠ বুলি কওঁ আপোনালোকে বা কি কয় শকতকৈ ৰঙাকৈ মাছটো এনেকৈ আহি থাকিব অকণমান পাছে
আৰু যদিহে কিনিব বিচাৰে কৈছোঁ নহয় 200 টকা লৈ আহি যাওক লগে লগে পুৰা পিয়ৰ মাছ পাব। নদীৰ পাৰতো যে ইমান মহ আপোনালোকে ভাবিবই নোৱাৰিব। একদম মহে কামুৰি কামুৰি পুৰা ভৰি খজুৱাই দিছে। গতিকে আপোনালোককো পৰিৱেশটো দেখুৱাই আছোঁ এবাৰ। বৰষুণৰ ফাইদাটো আমিও উঠাওঁ অকণমান। আৰু কোনে কোনে মাছ মাৰি ভাল পায়, মাছ মাৰি ভাল পায় মানে আৰু কি, বৰষুণত চবেই মাৰে ন। এই গাইছ, ৰাতিপুৱা মাছ মাৰিব মানে গৈছিলোঁ, ইমান টাইম মই মাছ মাৰিছিলোঁ, ভাইটিৰ বোলে মন গ'ল যে মাছ মাৰিব, গতিকে মাৰ আৰু নে কি, সিও মাৰিব লাগে। আৰু এতিয়া বৰষুণৰ মাজত ছটা লৈ পূৰা ঘূৰি ফুৰি আছোঁ। আজি গাড়ী অনা নাই, চাইকেল লৈ পূৰা ঘূৰি আছোঁ। আৰু অঞ্চলৰ পৰিৱেশটো চাইছোঁ বতৰৰ কাৰণে একদম গোটেই পানী পানী হৈ গ'ল। দেখো বৰষুণৰ মাজত এনেকৈ ছটা লৈ ঘূৰি ফুৰাৰ মজাই বেলেগ। বৰষুণ টিপি টিপি পৰি আছোঁ ওপৰ ফালে আৰু আমিও ঘূৰি ফুৰি আছোঁ। সৌখন গাড়ী পানীৰ কাৰণে যাব পৰা নাই, গোটেই ৰাস্তা পানী পানী হৈ গ'ল। এতিয়া আমিহে কি কৰোঁ, যাব পাৰোঁ নে নোৱাৰোঁ বা। আচলতে পানী হৈছে বুলি গম পালে নাহিলেই হয়, তথাপি উপায় নাই, যাবতো লাগিবই। अभी हम पानी पे उतर गए मछली पकड़ने के लिए। হাই আগত গৈ আছে, ডাঙৰ ডাঙৰ মাছে পূৰা জোকাৰণি মাৰিছে। উঠাই লওঁ গামোচাটো অকণমান। ঘৰিয়াল আছে নেকি? ঐ ঘৰিয়াল, ঘৰিয়াল থাকিলে দিগদাৰ হ'ব। বানপানীৰ এক্সপিৰিয়েঞ্চটো জীৱনত প্ৰথমবাৰ ল'লোঁ এনেকৈ। अरे यार, फाइनली हम लोग इस पार पहुंच गए दोस्तों। ये देखो पूरे रास्ते पे पानी पानी है। पोसरी के एक जमाने में यहाँ पे गांव हुआ करता था, अभी पूरा पानी पानी हो गया। Hey guys, finally ঘূৰি ফুৰি আমি গাঁও পালোহি। আৰু আমাৰ গাঁৱত যিহেতু বানপানী নহয়, বৰষুণৰ ফলত ইমানে পানী হৈছে যে পথাৰবোৰ আজি সাগৰ সাগৰহে লাগিছে। গতিকে কিবা এটা ভাল বাচি গ'লো নিজকে লাগিছে। আৰু সেইবোৰ মানুহলৈ দুখো লাগিছে, ইমান পানীত তেওঁলোকে আজি থাকিব, কিছুমানে স্কুল ঘৰত থাকি আছে। গতিকে ভগৱানে যেন বৰষুণটো সোনকালে অফ কৰি দিয়ে আৰু সেইটোৱে কথা। আজি আমি একেবাৰে ও পেডেল মাৰি 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 অ ভণ্টি, এই ভণ্টি ঘৰত নাযাওঁ, ঘৰলৈহে যাম।